আজি আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ ইয়াত যেহেতু স্পেচিয়েল এটা CWC ইয়াত কনভেনশ্যন হ'ল সাংবিধানিকভাৱে আমাৰ সংগঠনৰ যিটো সাংবিধানিক নিয়ম আছে ইয়াৰ দ্বাৰা আজি আমাৰ ইতিমধ্যে অলপ আগত সভাপতিৰ পৰা আজৰি লোৱা আমাৰ দীপেন বড়ো ডাঙৰীয়া তেওঁ আজিৰ পৰা যেহেতু সংগঠনত নাই ইয়াৰ কাৰণে সাংবিধানিক নিয়মৰ দ্বাৰা আমার যেহেতু দুজন ভাইস প্রেসিডেন্ট থাকে তো তাত মই এজন তো আজিৰ পৰা মোক যেহেতু এক বছৰৰ কাৰণে প্রেসিডেন্ট ইনচার্জত দায়িত্ব প্রেরণ করা হল তো ইয়াৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আৰু অসমত আৰু লগতে বিভিন্ন অঞ্চলত বসবাস কৰা বড়ো ৰাইজৰ কাৰণে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমাৰ বিভিন্ন যি আগন্তুক দিনত বা বিটিআর চুক্তিৰ লিপিবদ্ধ যিখিনি আজি পলিটিক্যাল ইস্যুজ আৰু যিখিনি সমাধানৰ ক্ষেত্ৰত আজি নিখিল বড়ো ছাত্ৰ সন্থাই ডিফেন্ডাৰ নেতৃত্বত আগবাঢ়ি লৈ আছিলে ইয়াৰ যি বিভিন্ন যি ইস্যুজৰ কাৰণে সলিউশনৰ কাৰণে মাত মাতিব লাগে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ মাত মাতি যাম লগতে আমাৰ ইয়াৰ শান্তি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত বসবাস কৰা বড়োলেণ্ড আৰু অসমত যেহেতু এটা ভাল এটা পৰিৱেশৰ দ্বাৰা আজি মিলাপ্ৰীতিৰে আমি বড়োফাৰ এটা যি কোটেশন লিভ এণ্ড লেট লিভৰ যি এটা উদ্দেশ্য ইয়াৰ ক্ষেত্ৰত জীয়াই থাকক আৰু জীয়াই থাকিবলৈ দিয়ক যিটো এটা আমাৰ কাৰণে এটা বহুত মানে এটা ভিজনাৰী এটা ষ্টেটমেণ্ট তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ মজিয়াত আজি যিটো ইয়াত CWCৰ দ্বাৰা মোক দায়িত্ব প্ৰেৰণ কৰা হ'ল সেইটো মই সাংবিধানিক মৰ্যাদাৰে পালন কৰি যাম আৰু বড়ো জাতিৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা যেনেকা কাম কৰি যাব লাগে আমাৰ বিভিন্ন এজেন্ডা এক্সিষ্টিং আছে সোশিও ইকনমিক এডুকেশ্যনৰ ৰিলেটেড এইবোৰ এক্টিভিটিজ আমি পালন কৰি যাম আৰু নিখিল বড়ো ছাত্ৰ সন্থা যেনেকা আগবাঢ়ি আছে বিভিন্ন সময়ত আমি যিকোনো প্ৰকাৰত মানে বড়ো জাতিৰ কাৰণে প্ৰত্যাহ্বান আহা বা যিখিনি আমাৰ জাতিৰ উন্নয়নৰ কাৰণে আমি মাত মাতিব লাগে সেইখিনি আমি নিখিল বড়ো ছাত্ৰ সন্থাত থাকি নিখিল বড়ো ছাত্ৰৰ যি মজিয়াৰ পৰা আমি মাত মাতি যাম দীপেন বড়োই চেষ্টা কৰিছিল UPPL বিষয়ে একত্ৰিত কৰা পৰৱৰ্তী সভাপতি হিচাপে আপোনাৰ এই চেষ্টা অব্যাহত থাকিব যেহেতু নিৰ্বাচন আছে সন্মুখত এতিয়া মই এই বিষয়ত একো কথা কৰিব বিচৰা নাই কিয়নো আজিহে মই এইটো দায়িত্বটো পাইছোঁ ইয়াৰ কাৰণে মই ৰাজনীতি উদ্দেশ্য ৰিলেটেড কোনো কথা মই ইয়াৰ উল্লেখ কৰিব বিচৰা নাই আমি আমাৰ সংগঠনৰ মজিয়াত যেহেতু আমাৰ কেবিনেট বহিবলৈ থাকে আৰু এক্সিকিউটিভ বহিবলৈ থাকে তাৰ পাছত আমি বিভিন্ন কথা আলোচনা কৰাৰ পাছতহে আমি বিভিন্ন কথা প্ৰয়োজন সম্পৰ্কে আমি মাত মাতি যাম আজিৰ পৰা আপুনি গধুৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে কেনেদৰে আচলতে আপুনি আগবাঢ়িব আমাৰ যেহেতু জাতিক বড়ো জাতিক নেতৃত্ব দিয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা এক সংগঠন আৰু ইয়াত যেহেতু আমাৰ বিভিন্ন বড়ো জাতিৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত আমাৰ ভাষাৰ ক্ষেত্ৰত আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বড়ো মাধ্যমৰ ক্ষেত্ৰত আৰু বিভিন্ন কালচাৰেল ৰিলেটেড আৰু অসামাজিক যিটো আমাৰ সমাজৰ আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাই বিভিন্ন এক্টিভিটিজ লৈ কাম কৰে যাতে সমাজখন আমি ভালকৈ গঠন কৰিব পাৰে আৰু বিটিআৰ একৰ্ডৰ পাছত যেহেতু ইয়াত চিৰদিনৰ কাৰণে বড়োলেণ্ড অঞ্চল আৰু অসমৰ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে যে নিখিল বড়ো ছাত্ৰ সন্থাৰ গুৰু দায়িত্ব সেই দায়িত্ব আমি নিখিল বড়ো ছাত্ৰ সন্থা থাকি পালন কৰি যাম আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ আজিৰ পৰা যেহেতু এই দায়িত্বটো মোক দিয়া হ'ল এইটো মই নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ সদায় পালন কৰি যাতে আমাৰ বড়ো ৰাইজৰ লগত অসমৰ যিকোনো প্ৰান্তত বা ইণ্ডিয়াত আমাৰ জীয়াই থকা বড়ো ৰাইজৰ লগত বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে সদায় মিলা প্ৰীতিৰে জীয়াই থাকিব পাৰে ইয়াৰ কাৰণে আমি সদায় কাম কৰি যাম